হাই গাইজ, আপোনালোকে চাই আছে ৰুবিছ মিউজিক কিটচেন। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব, কাৰণ বেল আইকনটো টিপিলেহে আকৌ নতুন ভিডিঅ' চাবলৈ পাব। আৰু এটা সৰু ইণ্টাৰভিউৰ পিছত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। গা ধুই আহিছোঁ। গা ধুই আহি এতিয়া গোঁসাই ঘৰত সোমাওঁ। গোঁসাই ঘৰ ভাগ দেখাই দিছোঁ আপোনালোকক। আজি মোৰ থাপনা ভাগ দেখাইছোঁ। এয়া আমাৰ গোঁসাই ঘৰ। এয়া লাডু গোপালক ৰাখিছোঁ। এয়া এখন গৰুড় এখন আছে। এয়া লাডু গোপাল 3জনা আছে, দেখিছেনে? মাজত এজনা হালধীয়া ফ্ৰক পিন্ধি আছে, আৰু এয়া ইফালে সৰু এজনা আছে। আৰু এয়া বজৰংবলী, ওচৰৰ পৰা দেখাই দিওঁ। জয় হনুমান। হনুমান বজৰংবলী বহি আছে। হনুমান এয়া বিশ্বকৰ্মা। তাৰপিছত এয়া লক্ষী ঘট পাতি থৈছোঁ। এয়া লক্ষী গণেশ একেলগে বহাইছোঁ। এয়া দুৰ্গা মা আছে। এয়া সৰস্বতী। এয়া শংকৰদেৱৰ ফটো। আসন ভাগ আকৌ এবাৰ দেখাই দিছোঁ। চন্দ্ৰতাপ লগোৱা আছে। এতিয়া মই প্ৰাৰ্থনা কৰি লৈছোঁ। অলপ ফুৰিবলৈ ওলাইছোঁ। অলপ ফুৰিবলৈ ওলাই আহিছোঁ। কাম এটাও আছে, কামটো কৰি আহিব লাগিব। তিনিচুকীয়াত 12টা বজাৰ পিছত দেখিছেনে ৰাস্তা একেবাৰে নিজান হৈ পৰিছে। 2-এটা মানুহ আছে ৰাস্তাত, তাৰ বাহিৰে চব দোকানবিলাক বন্ধ হৈ গৈছে। এখন গাড়ী আছে আৰু আহি পালোহি। কৈছিলোঁ যে ফুৰিব গৈছিলোঁ বুলি, আহি পালোহি। জাষ্ট আহি পাই বহিছোঁ অলপ। কোনোবা এগৰাকীয়ে সুধিছিলে মোৰ আগৰটো ভিডিঅ'ত ডিঙিত কি পিন্ধি আছে ইমানকৈ বুলি, তো এতিয়া আপোনালোকক দেখাব লৈছোঁ। এইডাল চেইন হয় মোৰ। এইটো এটা ৰুবি ষ্টন পিন্ধি আছোঁ। এইটো চাওক, দেখিছেনে? আৰু এডাল চেইন, এইডাল ওচৰৰ পৰা দেখাইছোঁ। এইডাল ৰূপৰ হয়। এইডাল পিন্ধি আছোঁ, কিবা এটা কাৰণত পিন্ধিছোঁ এইডাল। আৰু বাকী কেইডাল খুলি দিলোঁ। অনবৰতে পিন্ধি থাকিব লগা হয় দুইডালে, দিগদাৰ লাগে। হ'লেও এই ষ্টনটোৰ কাৰণে পিন্ধিব লগা হৈছে।
এইটো বহুত বছৰ আগতে দিয়া এইটো লাইট ৰুবি বেছি পাৱাৰ নাই তো দেখাই দিলোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো যে চাই জনাব প্লিজ কমেণ্ট কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিব থেংক ইউ আজি আপোনালোকৰ লগত চিনাকি কৰাই দিম মোৰ সৰু ল'ৰাটোৰ লগত পুস্কিটোৰ লগত তাৰ 3 বছৰ হ'ব 1 তাৰিখে জুলাই 1 তাৰিখে হ'ব পালেহি আৰু বেছি দিন নাই আজি চিনাকি কৰাই দিম তাৰপিছত ডাঙৰটোৰ লগত চিনাকি কৰাম ডাঙৰটোৱে চব কৰে ভিডিঅ' এডিটিং কৰে তাৰপিছত ইউটিউবত সিয়ে পোষ্ট কৰে চব সিয়ে কৰে সি কোৱাৰ কাৰণে মই ভিডিঅ' ব্লগ বনাবলৈ চেষ্টা এটা কৰিছোঁ সি বহুত জোৰ দি থাকে মোক প্লিজ মা বনোৱা না ব্লগ বনোৱা না মোক কৰা তামুক কৰা সেইটো কৰা মই এইবিলাকতো ইমান নাজানো এতিয়াও সিয়ে গোটেইখিনি কৰে চ' তাহাঁত দুটাক দেখাই আছোঁ ৰ'ব সৰুটোৱে ৰাতিপুৱা গা ধুই সদায় গোঁসাই ঘৰত সোমাই তাক দেখাম বাৰু হাই কালি বহুত টোপনি ধৰিলে শুই গ'লোঁ কালি আকৌ ভিডিঅ' কৰা নহ'লে সময় নাপালোঁ ভাগৰ লাগিলে শুই থাকিলোঁ চ' আজি আকৌ আহিছোঁ আপোনালোকৰ লগত ভিডিঅ' কৰিবলৈ আৰু আজি এগৰাকী ভিউৱাৰে মোক কমেণ্ট কৰিছে দেখাই দিছোঁ আপোনালোকক সেবিকা গগৈ থেংক ইউ ছ' মাছ সেবিকা থেংক ইউ থেংক ইউ ছ' মাছ আৰু মোৰ মনতে বেয়া লাগিছে অলপ আপোনালোকে কোনেও কমেণ্ট কৰা নাই ভিউজ আহিছে কিন্তু কমেণ্ট কৰা নাই কমেণ্ট কৰিলেহে মই গম পাম কেনেকুৱা হৈছে ভিডিঅ'টো কি হৈছে প্লিজ আপোনালোকে চাই আছে যদি কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ খুব সোনকালে আকৌ লগ পাবলৈ চেষ্টা কৰিম এতিয়ালৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব প্লিজ কমেণ্ট কৰিব থেংক ইউ বাই